जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ ভাল মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে হয় আজি কেইদিনমানৰ পৰা ধৰি আমাৰ গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়াকৰণক লৈ এখন জাননী ভাইৰেল হৈ আছে ফেচবুক পেজত হওক বা আমাৰ হোৱাটছআপত হওক ইনষ্টাগ্ৰামত হওক বা মোক বহুতে মেছেজো কৰি আছে দাদা এখন কিহৰ জাননীখনত যিখিনি কথা লিখা আছে প্ৰকৃততে সত্য নে অসত্য তো বহুতে মোক কমেণ্ট কৰি আছে আৰু এই জাননীখন পাই ময়ো মানে কনফিউজ হৈ আছোঁ যে জাননীখন সঁচাকৈ দিছে নে মিছাকৈ দিছে তো আমি সকলোবোৰ কথা আজি এই ভিডিঅ'ৰ যোগেদি পাতিবলৈ চেষ্টা কৰিম আপোনালোকক মই স্ক্ৰীনত দেখাই দিছোঁ চাই লওক এই জাননীখনতে লিখা আছে সকলোবোৰ তথ্য কি লিখা আছে মই অসমীয়ালৈ ট্ৰেন্সলেট কৰি কেনে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব তো বলক দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এইখন জাননী অসম গৃহৰক্ষী সদস্য এখন পথাৰৰ পৰা শ্বেয়াৰ কৰিছিলে ইয়াতে এইটো 11 নম্বৰ দফাটো মই পঢ়ি দিছোঁ ইয়াতে লিখিছে গৃহৰক্ষীক ৰাজহুৱা কৰ্মচাৰী হ'ব এই আইনৰ অধীনত কাম কৰা গৃহৰক্ষীৰ সদস্যসকলক ভাৰতীয় দণ্ডবিধিৰ 21 নং ধাৰা 1860 চনৰ 45ৰ অৰ্থৰ ভিতৰত ৰাজহুৱা কৰ্মচাৰী বুলি গণ্য কৰা হ'ব ৰাজ্যিক বিধানসভা বা স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা গৃহৰক্ষীক অযোগ্য নহয় আপদত বলবৎ থকা কোনো আইনৰ ইয়াৰ বিপৰীত কোনো কথা থাকিলেও গৃহৰক্ষীৰ এজন সদস্যক নিৰ্বাচিত হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা নহ'ব কেৱল হোমগাৰ্ডৰ সদস্য হোৱাৰ বাবেই উৰিষ্যা বিধানসভা বা যিকোনো স্থানীয় কৰ্তৃপক্ষৰ সদস্য তো ইতিমধ্যে আপোনালোকে জাননীখন মই ভাল যেনেকৈ পঢ়ি বা বুজাই দিলোঁ আপোনালোকে নিশ্চয় বুজি পালে আৰু মনত চাগে অলপ আনন্দ যেন লাগিছে বা মোৰো লাগা যেন লাগিছে কিন্তু সিমানটো মানে কনচিয়াছ নহয় যে আমাৰ সেই মানে জাননীখনৰ যিখিনি কথা আছে সত্য কিয়নো এনেকৈ আমাক চৰকাৰে আগৰ পৰাই ঠগ প্ৰবঞ্চনা কৰি আহি আছে চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বহুত কিছুমান মানে আৰু নীতি নিয়ম বনায়ে থাকে তো আমি ইমান বিশ্বাস কৰি ল'ব নোৱাৰোঁ সেইখনৰ ওপৰত যিখিনি কথা লিখিছে তো মই ভাবোঁ যদি মোৰ কোনোবা তেনেকুৱা ছাবস্ক্ৰাইবাৰ আছে যদি জানে এই মানে জাননীখনৰ বিষয়ে মানে প্ৰকৃত ৰহস্যটো কি তো তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মই মানে যিমান দূৰ ভাবিছোঁ এইখন য'ৰ পৰা দিছে কিমানটো সত্য এতিয়ালৈকে আমি ক'ব নোৱাৰোঁ কাৰণ এখন যেতিয়ালৈকে লাগু নহয় আমি তেতিয়ালৈকে ক'ব নোৱাৰোঁ কাৰণ আমাক তেনেকৈ চৰকাৰে দিয়ে থাকে আৰু গৈয়ে থাকে বহুত একো কাম নহয় আমাৰ অসম চৰকাৰে একো কামেই নকৰে এইবোৰত গতিকে আপোনালোকে যদি কোনোবাই জানে এইখনৰ প্ৰকৃত অৰ্থটো কি বা ক'ৰ পৰা মানে কি হ'বনে নহয় তেনেহ'লে মোক আপোনালোকে এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু জাননীখনৰ সেইটোৱে আছিলে আপোনালোকে ইমান মাথা মাৰি থাকিব নালাগে আৰু যেতিয়া আমাৰ চাকৰিটো নিয়মীয়াকৰণ হ'ব তেতিয়াতো সকলোৱে গম পায়েই যাব চাকৰিটো নিয়মীয়াকৰণ কৰিলে যদিহে চৰকাৰে কৰোঁ বুলি ভাবে আৰু এইবিলাক যদি এনেই আংবাং এতিয়া যি দি আছে এইবোৰত আমি বিশ্বাস কৰিব নালাগে নিজৰ কাম কৰি গৈ থাকিব লাগে আৰু শেষত মই কওঁ মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নহয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত